নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2021 চনত মেট্ৰিক পৰীক্ষাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এবাৰ অনলাইনত নে অফলাইনত পৰীক্ষা হ'ব সেই বিষয়ে আৰু লগতে আলোচনা কৰিম কেতিয়া প্ৰকাশ পাব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাৰ যিটো ৰুটিন প্ৰকাশ পাব লাগে ফাইনেল পৰীক্ষাৰ সেই ফাইনেল পৰীক্ষাৰ ৰুটিনটো কেতিয়া প্ৰকাশ পাব আৰু অনলাইন আৰু অফলাইন যিটো পৰীক্ষা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুয়োটা ক্ষেত্ৰতে অনলাইন হ'ব নে অফলাইন হ'ব আৰু এনে ধৰণৰ কমেন্ট আহিছিল যে ছাত্ৰ-ছাত্ৰীসকলে সুধিছিল যে এইবাৰ অনলাইন নে অফলাইন পৰীক্ষা হ'ব যেহেতু CBSEৰ যিটো বৰ্ডাৰ আছিল সেই বৰ্ডাৰ কৰা হৈছে যে অনলাইনত পৰীক্ষা হ'ব তাৰ পিছত অফলাইন কৰি দিয়া হৈছে কিন্তু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী যিসকল ছাত্ৰ-ছাত্ৰী আছে সেইসকলৰ বৰ্ডাৰ পৰা কি কৈছে সবিহে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম লগতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাৰ ডাঙৰ এটা জাননী আহিছে ছাত্ৰ-ছাত্ৰীসকল কি জাননীটো সবিহে ছাত্ৰ-ছাত্ৰীসকলক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম ছাত্ৰসকল তোমালোকে অতি মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু চেনেলটো যদি তোমালোকে নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ ছাত্ৰীসকল বহুতো ছাত্ৰ-ছাত্ৰী আছে যে বহুতে কৈছে যে এবাৰ অনলাইন নে অফলাইন পৰীক্ষা হ'ব ৰুটিন কেতিয়া পাব আৰু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ যিটো ফাইনেল পৰীক্ষা পাতিব 2021 বৰ্ষত সেইটো কেতিয়া পাতিব বহুতে এনে ধৰণৰ কমেন্ট কৰিছিল সেই কমেন্টসমূহৰ ভিত্তিতে এই ভিডিঅ'টো বনোৱা হৈছে আৰু সকলো প্ৰশ্নৰ উত্তৰসমূহ আমি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকল বহুতে কমেন্ট কৰিছিল এই কমেন্টসমূহ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো সবিহে প্ৰথমতে চাই লোৱা তাৰ পিছত তোমালোকক এবাৰ অনলাইন নে অফলাইন পৰীক্ষা হ'ব আৰু ৰুটিন কেতিয়া পাব আৰু মেট্ৰিকৰ কিছুমান জাননী সেই জাননীসমূহ তোমালোকক দেখুৱাম তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী এনে ধৰণে কমেন্ট কৰিছিল যে কেতিয়া ৰুটিন প্ৰকাশ পাব কেতিয়া সেৱা বৰ্ডৰ এক্সাম হ'ব কেতিয়া অফলাইন নে অনলাইন হ'ব বহুতে কমেন্ট কৰিছিল এনে ধৰণে এজনে কমেন্ট কৰিছিল ৰিকি ডেকা নামৰ এজনে কমেন্ট কৰিছিল কৈছে দাদা আমাৰ সেৱা বৰ্ডৰ যিটো এক্সাম অনলাইন হ'ব নে অফলাইন হ'ব ক'বচোন হেতু আজি উত্তৰ দিম তাৰ পিছতে এজনে কমেন্ট কৰিছিল যে প্ৰিয়ংকা গহিন নামৰ এজনে কৈছে হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম অফলাইন হ'ব লাগে বুলি আৰু এনে ধৰণৰ মন্তব্য কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকল এটো আজি উত্তৰ দিম তাৰ পিছতে বহুতে কমেন্ট কৰিছিল যে মাৰ্চ পে होगा क्या क्लास 10 মেট্ৰিক এক্সাম এজনে কোৱা হৈছে কৈছে যে মাৰ্চ মাহত যেটো পৰীক্ষা হ'ব লাগিছিল মেট্ৰিক পৰীক্ষা এটো হ'ব নে নহব এই বিষয়ে কম আজি এটো ভিডিঅ'ৰ জৰিয়তে তাৰ পিছতে এজনে কৈছে আসমিনা বেগম নামৰ আমাৰ অফলাইন হ'ব লাগে পৰীক্ষা ম তাৰ পিছতে সাইনা সুলতানা নামৰ এজনে কৈছে যে সেৱা কি হ'ব অনলাইন নে অফলাইন ইয়াত কোৱা হৈছে যে সেৱা বৰ্ডৰ যেটো এক্সাম হ'ব অনলাইন হ'ব নে অফলাইন হ'ব হেতু সুধিছে আমি এটো ভিডিঅ'ৰ জৰিয়তে জনাম অফলাইন হ'ব নে অনলাইন হ'ব তাৰ আৰু এজনে কমেন্ট কৰিছিল যে মুকছিদুল ইছলাম নামৰ এজনে কৈছে অনলাইন হ'ব নেকি পৰীক্ষা হ'ব অনলাইন হ'ব নে অফলাইন হ'ব সবিহে এটো ভিডিঅ'ৰ জৰিয়তে জনাম তোমালোকে হেহলৈকে ভিডিঅ'টো চাই থাকা আৰু যিসকলৰ মনত এনেকৈ ডাউট থাকে মই তোমালোকে কমেন্টত জনাবা আমি আৰু পৰৱৰ্তী ভিডিঅ'ৰ হৈতে তোমালোকক এনেকৈ ডাউটসমূহ ক্লিয়াৰ কৰি দিম তাৰ পিছত এজনে কৈছে যে জামিল আহমেদ জামিল কৈছে ক্লাস 10 ৰ ফাইনাল অনলাইনত হ'ব নে অফলাইনত হ'ব প্লিজ ৰিপ্লাই কৰা ইয়াত কৈছে এটো ৰিপ্লাই দিম এটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে হেহলৈকে ভিডিঅ'টো চাই থাকা তাৰ পিছত কৈছে সজল দাস নামৰ এজনে কৈছে দাদা 2021 ৰ মেট্ৰিক অনলাইন হ'ব নে অফলাইন অফলাইন দাদা ক'ব হে এবাৰ মেট্ৰিক হ'ব নে ইয়াত কৈছে অনলাইন হ'ব নে অফলাইন হ'ব নে এবাৰ মেট্ৰিক হ'ব নে বাতিল হ'ব সেই বিষয়ে প্ৰশ্নসমূহ কৰিছে মই এটো ভিডিঅ'ৰ জৰিয়তে জনাম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হেহলৈকে ভিডিঅ'টো চাই থাকা তাৰ পিছতে এজনে কমেন্ট কৰিছে আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ কি হ'ব অফলাইন নে অনলাইন মই আগতে সেই লৰাজনক ৰিপ্লাই দিছিলো কিন্তু আকৌ এটো ভিডিঅ'ৰ জৰিয়তে ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছো তোমালোকে অতি মনোযোগেৰে হেহলৈকে চাই থাকা আৰু এজন ষ্টুডেণ্টে কমেন্ট কৰি কৈছে যে স্যাৰ আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অনলাইন এক্সাম হ'ব নেকি প্লিজ জনাব অনলাইন এক্সাম হ'ব নে নহ'ব হেতু সুধিছে এটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰিবা তাৰ পিছতে আৰু এজন এটা ডাঙৰ প্ৰশ্ন কৰিছে কৈছে যে SLC will be held on 10 February the routine is given in Google সার্চ কৰিলে বহুতে পাই যে ফেক নিউজ অৰ্থাৎ ফেক ৰুটিন সমূহ ছাত্ৰ-ছাত্ৰীসকলে পায় যদি গুগলত হাই ছেকেণ্ডেৰী বা হক মেট্ৰিক হক যিকোনো ৰুটিন সাৰ্চ কৰিলে এতিয়া ৰুটিন ওলাই যায় 2021 বৰ্ষৰ যেটো ফাইনেল পৰীক্ষা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু লেখা দেৱী নামৰ এজনে এটা ডাঙৰ প্ৰশ্ন কৰিছে যে গুগলত এনেকুৱা বহুতো ছাত্ৰ-ছাত্ৰীয়ে সাৰ্চ কৰিছে যে 2021 বৰ্ষৰ ৰুটিন বুলি ৰুটিনটো আহিছে এনে ধৰণৰ ফেক বুলি 10 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষাসমূহ হ'ব কিন্তু সেৱাৰ যেটো অফিচিয়েল সেৱা বৰ্ডৰ পৰা কোৱা হৈছে যে মাৰ্চৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহতে এই মেট্ৰিক পৰীক্ষাটো আৰম্ভ হ'ব কিন্তু গুগলত সাৰ্চ কৰিলে বহুতে এনে ধৰণৰ ফেক ৰুটিন পোৱা যায় যে 10 ফেব্ৰুৱাৰীৰ পৰা
পৰীক্ষাটো হ'ব মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী ক্ষেত্ৰত এনেধৰণেৰে হয় বহুতো এনেধৰণে কমেণ্ট কৰিছিল যে এনেকুৱা হৈছে বুলি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেতিয়া তোমালোকৰ ৰুটিনটো পকা পাব সেৱা আৰু আসাম হাই ছেকেণ্ডেৰীৰ এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত যেতিয়া পকা পাব আমি তোমালোকক সুন্দৰভাৱে প্ৰমাণিতভাৱে তোমালোকৰ 12টা ভিডিঅ'ৰ সৈতে তোমালোকক জনাই দিম কেনেকৈ তোমালোকে ডাউনলোড কৰিবা প্ৰমাণিতভাৱে আৰু তোমালোকে সেই ৰুটিনসমূহ স্কুলৰ পৰা কালেক্ট কৰিব পাৰিবা ছাত্ৰীসকল যিসমূহ কমেণ্ট কৰিছিল ছাত্ৰ ছাত্ৰীয়ে বহুত ইম্পৰ্টেণ্ট কমেণ্টসমূহ বাছি বাছি আমি এইটো ভিডিঅ'ৰ জৰিয়তে ৰিপ্লাই দিবলৈ চেষ্টা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ এনচাৰসমূহ কৈ যাম যিসকলে কমেণ্ট কৰিছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো অফলাইন হ'ব নে পৰীক্ষা অনলাইন হ'ব সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকল 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ দ্বিতীয় বৰ্ষৰ যিটো ফাইনেল পৰীক্ষা সেইটো অফলাইনত হ'ব CBSEৰ যিটো বড়ো আসাম হাই ছেকেণ্ডেৰী ক্লাছ 10 আৰু 12ৰ যিটো পৰীক্ষা আছিল সেইটো অনলাইন পাতাৰ কথা আছিল পিছত অফলাইন কৰি দিয়া হৈছে কিন্তু আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা আৰু সেৱা বৰ্ডৰ পৰা এতিয়ালৈকে কোৱা নাই যে অনলাইন হ'ব পৰীক্ষাটো বহুতে এনেধৰণৰ কমেণ্ট কৰিছিল যে আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু সেৱা বৰ্ডৰ পৰীক্ষাটো অনলাইন হ'ব নে অফলাইন হ'ব কিন্তু অফলাইন হ'ব পৰীক্ষাটো কিন্তু অনলাইন পাতিলেও বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানে কম্পিউটাৰ চলাবলৈ সেইবাবে অফলাইন পাতিব ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ আৰু দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে যে মেট্ৰিক পৰীক্ষাৰ যিটো ৰুটিনটো পকা পাব কেতিয়া আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যিটো ফাইনেল এক্সামৰ যিটো ৰুটিন সেই ৰুটিনটো পকা পাব কেতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো ৰুটিন সেই ৰুটিনটো পকা পাব জানুৱাৰীৰ পৰা ডিসেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত তোমালোকৰ যিটো সেৱাৰ অফিচিয়েল ৱেবছাইট মেট্ৰিকৰটো পকা পাব সেৱাৰ অফিচিয়েল ৱেবছাইটত আৰু আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো ৱেবছাইট সেইটো ৱেবছাইটৰ পকা পাব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ যিটো ফাইনেল পৰীক্ষাৰ ৰুটিন সেই ৰুটিনটো ছাত্ৰীসকল কোনোবাই যদি সেৱা বৰ্ডৰ অফিচিয়েল যিটো ৱেবছাইট সেইটো নাজানা তেনেহ'লে মই তোমালোকক কৈ দি আছোঁ সেৱা বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিবা sevaonline.org তোমালোকে চাৰ্চ কৰিলে তোমালোকৰ সেৱা বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো পাই যাবা আৰু তোমালোকে যদি আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটটো নাজানা তেনেহ'লে তোমালোকে চাৰ্চ কৰিবা ASSEC.nic.in ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে চাৰ্চ কৰিবা চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ যিটো আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো তোমালোকে গৈ সুন্দৰভাৱে চাব পাৰিবা ছাত্ৰীসকল তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল যে মেট্ৰিক পৰীক্ষাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাটো অনলাইন নে অফলাইন হ'ব সেইটো তোমাৰ ক্লিয়াৰ হৈছে অফলাইন হ'ব তাৰ পিছৰ নম্বৰ প্ৰশ্নটোত আছিল ছাত্ৰ ছাত্ৰীসকলে গুগলত বোলে চাৰ্চ কৰিলে এটা ৰুটিন ওলাই 2021 বৰ্ষৰ ফাইনেল পৰীক্ষাৰ কিন্তু সেইটো সম্পূৰ্ণৰূপে ফেক আৰু ৰুটিনটো পকা পাব জানুৱাৰী মাহত ডিসেম্বৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰতে পকা পাব তাৰ তৃতীয় নম্বৰ প্ৰশ্নটো আছিল যে ছাত্ৰ ছাত্ৰীসকলৰ তৃতীয় নম্বৰ প্ৰশ্নটো আছিল যে এই বছৰ মেট্ৰিক পৰীক্ষাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেল যিটো ফাইনেল পৰীক্ষা সেই ফাইনেল পৰীক্ষাটো কেতিয়া আৰম্ভ হ'ব আৰু হাই ছেকেণ্ডেৰী আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা ঘোষণা কৰি কৈছিল যে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ যিটো ফাইনেল পৰীক্ষা সেই ফাইনেল পৰীক্ষাটো আৰম্ভ হ'ব ফেব্ৰুৱাৰী শেষৰ সপ্তাহৰ যদি আৰম্ভ কৰিব নোৱাৰে তেনেহ'লে মাৰ্চৰ পৰা আৰম্ভ কৰি দিয়া হ'ব আৰু মেট্ৰিক যিটো পৰীক্ষা যিসকল সেৱা বৰ্ডৰ পৰা ঘোষণা কৰিছিল মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 2021 বৰ্ষৰ মাৰ্চৰ পৰা যদি মাৰ্চৰ প্ৰথম সপ্তাহতে আৰম্ভ কৰিব নোৱাৰে মাৰ্চৰ ছেকেণ্ড সপ্তাহ বা দ্বিতীয় সপ্তাহতে পাতিব পাৰিব বুলি ঘোষণা কৰিছে সেৱা বৰ্ডৰ পৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কিবা বুজাত অসুবিধা হৈছে কমেণ্টত জনাবা আৰু তোমালোকৰ যদি এনেকুৱা ডাউট থাকে তেনেহ'লে কমেণ্টত জনাবা আমি পৰৱৰ্তী ভিডিঅ'ৰ সৈতে তোমালোকৰ গুৰুত্বপূৰ্ণ কমেণ্টসমূহৰ জৰিয়তে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম থেংক ইউ আজিলৈকে মানে